নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এঠাইত আমাৰ মিটিং আছে আৰু এয়া ঘৰৰ পৰা আহিলোঁ। ৰেল লাইনেদি মানে মোৰ বান্ধৱী তিনিজনী আহি আছে আৰু ৰখি আছোঁ। ইমান ৰ'দ দিছে আজি ৰাতিপুৱাই আৰু ইমান চকা ৰ'দত যাব লাগিব। নতুন ইউটিউবাৰসকলৰ কাৰণে এটি ভাল মানে খবৰ। আগতে মানে 500 কমপ্লিট হোৱাৰ ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ পিছতে কমিউনিটি টাব পাইছিলে আৰু আজি ৰাতিপুৱা মই দেখিলোঁ মোৰ 150 ছাবস্ক্ৰাইবাৰ আছে এইটো চেনেলত আৰু ইয়াতে মই আজি কমিউনিটি টাব পাই গ'লোঁ। আৰু আগতে 500 লাগিছিলে। মোৰ অন্য এটি চেনেল আছে আৰু আপোনালোকে চাব পাৰে, অংগনবাড়ী ভিডিঅ' আছাম বুলি। ডেছক্ৰিপশ্যনত লিংকটি দি দিম, আপোনালোকে তাত গৈ চাব পাৰিব। মোৰ বান্ধৱী কেইজনী আহি পাইছে আৰু এইয়া তিনিজনী আহি আছে। এতিয়া একেলগে যাওঁ, আমি আপোনালোকক দেখুৱাম। ট্ৰেইন লাইনৰ ওপৰে যাম। জকাই আছে মানে মই ভিডিঅ' বনাই আছোঁ। বান্ধৱীকেইজনী আহি আছে, এতিয়া যাওঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে আপোনালোকৰ। আজি যি ৰ'দ দিছে নহয়, আজি সকলোৱে কইনা হৈ যাব লাগিব। এনেকৈ যাম আজি বাটে ছাতি অনা নাই, চাই থাকিব। আজি দেখাই যাম অলপ ভিডিঅ' কোনফালে গৈ আছোঁ। এইটো মোৰ মানে মামী মঞ্জু ঠেকুৰীয়া আৰু একেলগে কাম কৰোঁ। নামো একে, কামো একে, চব একে। আৰু এইটো বাইদেউ আমাৰ। এই মোক কি এটা হেল্প কৰি দি থাকে, কচোন কি কৰা? মোক কি হেল্প কৰি থাকা কচোন? আমাৰ এইখিনি ঠাইত মানে ৰাতিপুৱা মানুহবিলাক ফুৰিব আহে। সদায় যাম এই মঞ্জু হয় দি যাম, আহি পালো এই আৰু মই যাম, কথা নাই, তাই হয় দি যাম। ব্যস্ততাৰ মাজত থাকি এনেকৈ বাহিৰত কেতিয়াবা ওলালে, মিটিং চিটিং থাকিলেও সঁচাই মনটো বহুত ভাল লাগে আৰু বহুত ফূৰ্তি হয়। আপোনালোকক দেখুৱালোঁ, অলপ দেখুৱাই গৈ আছোঁ। এইগিলা গোটেই মাছৰে জেগা। এয়া মাছ মাৰি আছে, চব মানুহ তাতে মাছ মাৰে। কি ই যি দীঘল জোক আছে, একদম পাগলা হৈ যাবি জোক দেখা পালি। এডালে যদি ধৰে একদম এৰাই কিনে। এইখন আমাৰ ওচৰতে থকা দুধকুঁৱৰী পাহাৰ, আপোনালোকক দেখুৱালোঁ। বন্ধ কমপ্লিট বন্ধ হৈ যাব। জাৰিমাই মন্দিৰ, জাৰিমাই বুলি কয়, জাৰিমাই কিবা মই কিন্তু আহি পোৱা নাই। মানে বহুত শক্তি আৰু ইফালেদি ৰেল মানে মাজে সময়ে বহুত লাহে যায়। এইখিনি হেৰি পূজা হৈ থাকে। পালো এইখিনি চিল্লি পাৰা নেকি? ইমান ডাঙৰ শিল আছে, মই কিন্তু ইমান বেছি এনেকৈ আহি পোৱা নাই। ওচৰত হ'লেও মৰিগাঁৱৰ মানুহ কিন্তু কোম্পানীত কাম কৰে। নিজে মস্তি না মাছটি এটা ধান পকিলে মানুহৰ জীৱনটো কচু পাতৰ পানীৰ দৰে। সেইবাবে যেতিয়া যিখিনি সময় সুবিধা পায় আপোনালোকে ফূৰ্তি কৰক, আনন্দত থাকক, এয়াই জীৱন। আৰু এয়া আমি নদীয়াপাৰা আহি পালোহি। আপোনালোকে ইমান সময়ে মোৰ ভিডিঅ'টি চাই থকাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টি ইমানতে